হাই হেল্ল' নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। এতিয়া শুই আছোঁ মই মানে মাটিত। আপোনালোকে মানে ভিডিঅ'টো চাই কিন্তু লাইক কমেণ্ট নকৰে, সেইকাৰণে মানে মনটো ভাল নালাগে। আপোনালোকে লাইক কমেণ্ট কৰি জনাবচোন মোৰ ভিডিঅ'বিলাক কেনেকুৱা হৈছে, আগলৈ চাই যাব ভিডিঅ'টো। কোৱা চৰ্দি মানে পানী লগা হৈছে, মানে এতিয়া মানে টাউনলৈ গৈ মানে ফাৰ্মাচীৰ পৰা টেবলেটো লৈ আনিলোঁ, কিন্তু ভালেই পোৱা নাই, বেছিকৈহে লাগিছে। মানে কৰোণা ভেকচিন লোৱাৰ পিছত এনেকুৱা হয়, বেমাৰ হোৱাৰ পিছত মানে যিকোনো বেমাৰ হ'লেও পটককৈ ভাল নহয়। প্ৰথমে গাটো ধুই লওঁ, গাটো ধুই লৈ পিনি মানে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি আপোনালোকক দেখুৱাম মোৰ বিহুৰ নতুন কাপোৰ। ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। বিহু যেতিয়া নতুন কাপোৰ পিন্ধিমেই আৰু এতিয়া পুৰণা চোলাবিলাকতো বাদ দিব লাগিব আৰু, নহয় জানো? A few moments later. বিহুৰ কেইদিন মানে ইমান বতাহ বৰষুণ মানে ক'বলৈ বাকী নাই আৰু। আমাৰ এইফালে উজনিৰ ফালে ইমান বৰষুণ দিছে, সেইকাৰণে মানে বিহুকেইদিন ক'লৈকো যাবই পৰা নাই। তাৰমানে আজিহে মানে বতৰটো অলপ ভাল কৰিছে। আপোনালোকে চাওক, এইফালে চাওক বতৰটো কিমান ভাল হৈ আছে আজি, তথাপিও অলপ অলপ ক'লা ক'লা ডাৱৰ হৈয়ে আছে। এইবিলাক মানে যি টি কথা কৈ থাকোঁতে মানে আপোনালোকক যিটো বস্তু দেখাম বুলি ভাবিছিলোঁ, মানে মোৰ বিহুৰ নতুন চোলা দেখাম বুলি ভাবিছিলোঁ। আপোনালোকক কেনেকুৱা লাগিছে আপোনালোকে ক'ব, মানে এতিয়া ক'ব নহয়, মানে চোলাটো পিন্ধিলে ক'ব। আৰু মোৰ নতুন কাপোৰ মানে দোকানতে আছে, দোকানলৈ গৈ দোকানত মোন আছে, মোনৰ পৰা লৈ আহোঁগৈ তাৰমানে কাপোৰটো। এই ভিতৰত কি কৰি আছে এই ভাই দৰ্জা খোলো, এই ভাই দৰ্জা খোলো। এই দৰ্জাখন নিজে নিজে বন্ধ হৈছে। এই মোৰ নতুন কাপোৰ আছে নহয়, নতুন কাপোৰ দিয়া। এই বিচনাখন দেখিছেনে? আগতে যোনে যোনে ভিডিঅ'টো চাইছে মোৰ দোকানৰ ভিডিঅ'টো, তেওঁলোকে মানে হয়তো দোকানৰ ভিতৰত দেখিছে। এইখন চাওক, আজি মানে এইখন মানে এই বিচনাখন মানে এনেই ঘৰতে পৰি আছিলে, মানে ভাবিলোঁ এই দোকানতে সুমিয়াই দিওঁ। মানে সদায় সদায় দোকানত থাকিবলৈ হ'লে মানে মাটিত শুব লাগে, মানে মাটিত শোৱাৰ কাৰণে অলপ অসুবিধা হয়। সেইকাৰণে মানে বিচনাখন ইয়ালৈ লৈ আহিলোঁ। ক'ত আছে? মোৰ বিহু কাপোৰ তুমি দিয়াই নাই এইবাৰ। তিনটা দিছো মিছা এনেই কৈছে। কোনটো, এইটো নেকি? এইটো এটা, এইটো এক নম্বৰ এইটো। তাৰপিছত নেক্সট, এইটো কালাৰটো ইমান ভাল লগা নাই। এইটো ইমান ধুনীয়া। এইটো দুটা আৰু এইটো তিনিটা। তেনেহ'লে একবাৰ ট্ৰাই কৰি চাওঁ, হয় নাই? কাপোৰ পালেই যেতিয়া একবাৰ পিন্ধি চাওঁ, হয়নে নহয়? কি কয় আপোনালোকে?